নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত গুৱাহাটী গণপ্ৰতিবাদ কেএছএ কেএছইউ কেৱাইঅ এছপিৱাইএ ইউকেএছএ এআইকেএছইউ কেচিএছ জিজিকেএছএ কেএলএ আদি সংগঠনৰ অংশগ্ৰহণ কাৰ্বি লাম্বেৰ আমেৰ কাৰ্যালয়ত বিশিষ্ট সাহিত্যিক লংকাম তেৰণৰ 8 সংখ্যক মৃত্যু বাৰ্ষিক উদযাপন অনুষ্ঠানত 16 গৰাকী নপুৰণি কবিয়ে পঠিত যশা সাহিত্যগৰাকী সুঁৱৰি কবিতা পাঠ বোকাজানাত কেএছএ এছৱাইচি এআইএছএ এজেৱাইচিপি এছৱাইজে যৌথ অৱস্থান ধৰ্মঘট বনজ সম্পদ সুৰক্ষাৰ দাবীত এই ধৰ্মঘট জিলাখনৰ বিভিন্ন বনাঞ্চলত চেকগেট স্থাপনৰ দাবীত যৌথ সংগঠনৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত গুৱাহাটীত গণপ্ৰতিবাদ গুৱাহাটী লতাশিল খেলপথাৰ 29 জুনত অনুষ্ঠিত এই বিশাল গণপ্ৰতিবাদ আছুকে ধৰি অসমৰ 28টা জনগোষ্ঠীয় সংগঠনে সদল বলে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙৰ পৰা কেএছএ কেএছইউ কেৱাইঅ এছপিৱাইএ ইউকেএছএ আকসু কেচিএছ জিজিকেএছএ কেএলএ আদি সামাজিক তথা ছাত্ৰ সংগঠনে ভাগ লয় উক্ত গণপ্ৰতিবাদত বৃহৎ অসম ভূমি আৰু বৃহত্তৰ অসমীয়া জাতিটোৰ আসন্ন সংকট কালত সকলো জাতি জনগোষ্ঠীয়ে একেটা মঞ্চত থিয় দিলে অপশক্তিৰ বিৰুদ্ধে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কাৰ্যকৰীৰ বাবে ইতিমধ্যে সাজু হোৱা কাৰ্যক বৃহত্তৰ অসমীয়া জাতিয়ে প্ৰতিবাদ কৰি থিয় দি দেখুৱালে যে অসমবাসীৰ ভৱিষ্যত অসুৰক্ষিত বিধেয়কখন অসমত প্ৰয়োগ কৰিব নালাগে নাগৰিকত্ব সংশোধনী বিল 2016 প্ৰতিবাদত সকলো কাৰ্বি ছাত্ৰ আৰু সামাজিক সংগঠন গুৱাহাটী চানমাৰীৰ পৰা বিজেপিৰ মতে নচলিব আদি শ্লোগান দি লতাশিল বিশাল প্ৰতিবাদী সমদলত মিলিত হয় And today, I will not be wrong to condemn the BJP government because they are the party who said the slogan "Jati, Mati and Beti." But today, this is the government led by Sarvada Sonowal that they are trying to bring the Hindu Bangladeshi from Bangladesh, which means that they are trying to bring the electoral politics. This is not about secularism, this is anti-secularism. That's why we are here to support the ASU and junior graduation from Karbi Anglong. অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি সাহিত্য জগতৰ মূল কাণ্ডাৰী অন্যতম লংকাম তেৰণৰ আজি 8 সংখ্যক মৃত্যু দিৱস আজিৰ পৰা 8 বছৰ আগত 29 জুনৰ ঠিক আজি তাৰিখতে সাংবাদিকগৰাকীয়ে তেওঁ অগণন শুভাকাংক্ষী তথা গুণমুগ্ধ ইহ সংসাৰত এৰি চিৰবিদায় মাগিছিল বিশিষ্ট কবি সাহিত্যিক আৰু গীতিকাৰ লংকাম তেৰণে আজিৰ পৰা 8 বছৰৰ আগতে বিদায় মাগি গুচি গৈছিল চিৰদিনৰ বাবে কিন্তু হেয়া কেৱল তেওঁৰ পাৰ্থিৱ শৰীৰৰহে চিৰবিদায় আছিল প্ৰকৃততে তেওঁৰ কৰ্মৰাজি তেওঁৰ সৃষ্টিৰ নিদৰ্শন আলমত তেওঁ প্ৰত্যেক কাৰ্বিসকলৰ মাজতেই জীয়াই আছিল কাৰ্বি সাহিত্যিক প্ৰেমীসকলে তেওঁক নিজৰ মনৰ মাজৰ পৰা কেতিয়াও দূৰ কৰা নাছিল কাৰ্বি লামেট আমাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত থকা কাৰ্বি লামেট আমাৰ শাখাসমূহেও আজি প্ৰিয় সাহিত্যিকক সুঁৱৰি তেওঁৰ প্ৰতিচ্ছবিত মল্যাৰ্পণ কৰি কাষত বন্তি জ্বলাই অশ্ৰু অঞ্জলি নিবেদিছিল সভা অনুষ্ঠিত কৰি তেওঁৰ উত্তৰসূৰী সাহিত্যিকসকলে গভীৰ শ্ৰদ্ধা জনায় তেওঁৰ জীৱন কৃতিৰ বিষয়ে আৰু কাৰ্বি ভাষা সাহিত্য উন্নতিৰ বাবে তেওঁৰ ত্যাগৰ বিষয়ে আলোচনা বিলোচনা কৰিছিল ইপিনে কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত এই উপলক্ষে কবিতা পাঠ অনুষ্ঠানো হৈছিল উল্লেখ্য সময় কিছু অগাপিছা কৰি একেলগে দুটা অনুষ্ঠান কৰা হয় কাৰ্বি লামেট আমাৰ উপসভাপতি সুকুৰ সিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰথমটো অনুষ্ঠানত প্ৰতিজ্ঞা কবি ছাৰএট হানছে সাহিত্যিক লুনছে টিমু কাৰ্বি লামেট আমাৰ উপদেষ্টা সিদ্ধিনাথ ৰংপিয়ে অংশ লয় দ্বিতীয়টো অনুষ্ঠান কাৰ্বি কবি সন্মিলনত সিদ্ধিনাথ ৰংপিয়ে সঞ্চালক আৰু ছাৰএট হানছে জয়সিং টকবিয়ে পৰ্যালোচক হিচাপে উপস্থিত থাকে সৰ্বমুঠ 16 গৰাকী নপুৰণি কাৰ্বি কবিয়ে সাহিত্যিক লংকাম তেৰণক উৎসৰ্গা কৰি স্বৰচিত কবিতা পাঠ কৰিছিল আনহাতে
পলংকম আজি অৰ্থাৎ কাৰ্বি লামেট আমাৰ বকলীয়া শাখাটো সাহিত্যিক লংকাম তেৰণৰ মৃত্যু দিৱস পালন কৰে। বিশিষ্ট ভাষাবিদ খয়া সিং তেৰণে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতি সন্মান জনায় এগছি বন্তি প্ৰজ্বলন কৰি সভাৰ কাম আৰম্ভ কৰে। বিশেষ প্ৰতিবেদক কাৰ্ট নিউজ। কাৰ্বি আংলঙৰ বহু সংৰক্ষিত বনাঞ্চললৈ অবাধ গতি অব্যাহত থকাৰ বাবে বনকৰ্মীৰ দায়িত্ব পালনৰ সুৰুঙালৈ বনাঞ্চলত চলিছে গছ-গছনি অবাধ ধ্বংসৰ যজ্ঞ। দিনে দিনে হোৱা অবাধ ধ্বংসৰ যজ্ঞৰ পৰা সুৰক্ষাৰ দাবী তুলি KSA, SYC, AISA, AJYCP, SYJ যৌথভাৱে বোকাজানত 29 জুনত পালন কৰে অৱস্থান ধৰ্মঘট। কাৰ্বি আংলঙৰ দিনে দিনে হোৱা বিশাল বনাঞ্চলে এই অবাধ ধ্বংসৰ লীলা সমগ্ৰ অসমৰ লগতে দেশ তথা সমগ্ৰ পৃথিৱীত ইতিমধ্যে আৰম্ভ হোৱা গোলকীয় উষ্ণতা বৃদ্ধিত অৱদান যোগাব পাৰে। যি সময়ত সমগ্ৰ পৃথিৱীত বৰ্ধিত হোৱা এই গোলকীয় উষ্ণতাক লৈ বিশ্ব মানৱ চিন্তিত। এইহে সময়তে মনোমোহা সেউজীয়া ভূমিত কাৰ্বি আংলঙৰ বিশাল বনাঞ্চল এলেকাত চলিছে গছ-গছনি ধ্বংসৰ কাৰ্য। ফলত এটা বৰষুণতে ওখ তথা পাহাৰীয়া এলেকাত চলিছে ভূমিৰ খহনীয়া। ভূমিৰ এই খহনীয়া আৰু জলবায়ু উষ্ণতাৰ পৰা ৰক্ষাৰ একমাত্ৰ উপায় উষ্ণতাৰ প্ৰতিহত কৰা। এইসমূহ কথালৈ লক্ষ্য ৰাখি ছাত্ৰ তথা সামাজিক সংগঠন KSA, SYC, AISA, AJYCP, SYJ বনজ সম্পদ সুৰক্ষা আৰু ধ্বংসলীলা ৰোধ কৰিবৰ বাবে আজি যৌথভাৱে পালন কৰে অৱস্থান ধৰ্মঘট। কাৰ্বি আংলঙত কেৱল মূল্যৱান গছ-গছনিয়ে নহয়, আছে মূল্যৱান ঔষধজাতীয় গছ, মূল্যৱান গ্ৰেনাইট পথাৰ আৰু বালি আছে, যি বাহিৰৰ চোৰাং ব্যৱসায়ীৰ কবলত পৰি ক্ৰমে ধ্বংস কৰা হয় সমগ্ৰ বনাঞ্চল। যৌথ সংগঠনে ধৰ্মঘট অন্তত গৰম পানী, খটখটি, লাহৰিজান, দেথৰ, দলামৰা, উমপানৈ, হাৱাং, উমখেৰিং, লামডিং, ৰুট বনাঞ্চল, ৰঙাগড়, খান্দুলি, খেৰণি, বিঠিলাংছ, বাগৰি আদি সংৰক্ষিত বনাঞ্চলবোৰত একোখনকৈ ফৰেষ্ট চেক গেট দিবলৈ দাবী তুলি বোকাজান মহকুমাধিপতিৰ লগ ধৰে আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। बीजेपी सरकार बांगबे के कांग्रेस सरकार सीधा Bengal Thomas Council pen ong na revenue ke log lagi forest department men eta pothot non BJP government pen penjela border area long je forest jacket la thai lap ke pawe lap ne Karbing long long je the mineral resource jo santi penon along penon ong ke log koila penon ta illegally pen sila ponbom log ba kanggu pen sila ponbom la so tak sini tu minggu lo je jani si pini program itu song program itu ni chuneng lo je immediately je the Karbing long bangke every border area bangke forest jacket ke lagi kidokanang so si layong si itung Karbing long hai jacket ong si Karbing long mineral resource anke itu mafi ke ingolabi ba iprang jong ke itu abiji sini namata বুকাজানৰ পৰা আনন্দ ডাঙৰ ৰিপৰ্ট কাৰ্ট নিউজ। পৰিষদীয় মহাময়া সমষ্টিৰ অন্তৰ্গত ডকমকাত কংগ্ৰেছে 29 জুনত উদ্বোধন কৰিলে নতুনকৈ স্থাপন কৰা কাৰ্যালয়। জিলা কংগ্ৰেছ কমিটি সম্পাদক অনিল বৰাই এই উদ্বোধনী সভাত উপস্থিত থাকি উদ্বোধন কৰে এই কাৰ্যালয়টি। আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিবলৈ লোৱা কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে ডকমকাত দলীয় কাৰ্যালয় স্থাপন কৰিছে। উক্ত কাৰ্যালয় নিৰ্বাচনৰ বাবে কংগ্ৰেছে পিছ পৰি থাকিব কিয়? বিজেপিয়ে সমষ্টিয়ে নিৰ্বাচনী বিজয় উৎসৱ, পৰিষদৰ প্ৰতিষ্ঠা দিৱস, মহিলা আত্মসহায়ক গোটবোৰক সাহায্য আগবঢ়োৱাৰ নামত লাখে লাখে কোটিয়ে টকা খৰচ কৰি সভাপতৰ চমক দেখুৱাব পাৰে। এইদৰে নতুনকৈ কাৰ্যালয় মুকলি কৰি কংগ্ৰেছে সাংসদ নিৰ্বাচনৰ প্ৰাক প্ৰস্তুতি ল'ব কিয় নোৱাৰে? আজি পুৱা 10:30 বজাত কংগ্ৰেছৰ বহু নেতা কৰ্মীসকলৰ উপস্থিতিত জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক অনিল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুনকৈ স্থাপিত এই কাৰ্যালয় ভৱনটি উদ্বোধন কৰে। কংগ্ৰেছৰ ফুকন ৰংহাঙৰ পৌৰহিত্যত আৰু উদ্বোধনী অনুষ্ঠানত সম্পাদকগৰাকীৰ উপৰিও পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি, মহাময়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰমুখ্যে বহু নেতা কৰ্মীসকল উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত অনিল বৰাই কয় যে আগন্তুক সাংসদ নিৰ্বাচনত কংগ্ৰেছ দলহে বিজয়ী হ'ব।
ধৰ্মৰ নামত ৰাজনীতি কৰা বিজেপিক ৰাইজে এতিয়া লাহে লাহে চিনি পাব ধৰিছে গাঁৱে গাঁৱে সোমাই কংগ্ৰেছ দলে বিজেপি দলৰ নীতি বৰ্হিভূত কাম কাজৰ বিষয়ে বুজাব লাগিব বুলি মত পোষণ কৰে বংগল ইংখি ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ হেৰা এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কিবা গম পাইছা নেকি বিজ্ঞাপন এটা পাইছো দাদা বলক দাদা এনআৰচি অফিচ যাও ভালদৰে সবিশেষ জানি লও বলা ছাৰ আহক আহক কওকচোন কিয় বা আহিল এনআৰচিৰ সম্পূৰ্ণ খচৰাখন যে প্ৰকাশ হোৱা কথা আছিল কি হৈছে তাকে জানিবলৈ আহিলোঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৰীক্ষণৰ পাছত যোগ্য বিবেচিত সকলো আবেদনকাৰীৰ নাম সন্নিৱিষ্ট কৰি নিৰ্ধাৰিত সময়মতে এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰা হ'ব খচৰাখন ওলোৱাৰ পাছত বা কি হয় এনআৰচিৰ সম্পূৰ্ণ খচৰাখন প্ৰকাশ পোৱাৰ পাছত দাবী আৰু আপত্তি জনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব দাবী উত্থাপনৰ প্ৰক্ৰিয়াটো নেকি এনআৰচিৰ সম্পূৰ্ণ খচৰাত যদি কোনো আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয় তেন্তে সেই আবেদনকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দাবী দাখিল কৰাৰ আকৌ এটা সুযোগ পাব আৰু আপত্তি জনোৱাৰ প্ৰক্ৰিয়াটো কি যদি কোনো অযোগ্য ব্যক্তিৰ নাম এনআৰচিত সন্নিৱিষ্ট হয় তেন্তে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰো সুযোগ পাব স্যাৰ কওকচোন মই যদি সকলো তথ্য পাতি ভালদৰে পৰীক্ষণৰ সময়ত দিব নোৱাৰিলো তেন্তে মই সেই তথ্য পাতি আকৌ দিয়া সুযোগ পামনে চিন্তাৰ কোনো কাৰণ নাই আপুনি তথ্য পাতিসমূহ দিয়াৰ আকৌ এটা সুযোগ এই দাবীৰ সময়তে পাব দাবী আৰু আপত্তি দাখিল কৰা পদ্ধতিৰ বিষয়ত সুকীয়া বিজ্ঞাপনত প্ৰকাশ কৰা হ'ব তাৰ মানে এইখন চূড়ান্ত এনআৰচি নহয় নহয় এইখনো খচৰা এনআৰচি সকলো দাবী আৰু আপত্তি নিষ্পত্তি কৰাৰ পাছতহে চূড়ান্ত এনআৰচিখন প্ৰকাশ পাব আৰু এই চূড়ান্ত এনআৰচিখন 1971 চনৰ 24 মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুসৰি সকলো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এনআৰচি আমাৰ অসমৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল আহক আমি সকলোৱে একেলগে এনআৰচি উন্নীতকৰণ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াওঁ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ 3 নং পৰিষদীয় সমষ্টি চিনথং যুগ যুগ ধৰি এই অঞ্চলৰ ৰাইজৰ জীৱন যাত্ৰা কেনেকুৱা হয়তো চহৰ অঞ্চল ডাঙৰ দীঘল হোৱা লোকসকলে ইয়াৰ মৰ্ম বেদনা বুজিবই নোৱাৰিব সেয়েহে কাৰ্বি আংলঙত বিগত 15 বছৰ অলৰাউণ্ড ডেভেলপমেণ্ট আৰু বিজেপি সবকা সাথ বিকাশৰ প্ৰকৃত স্বৰূপ বুজিবলৈ হলে এবাৰৰ বাবে হলেও চিনথং পৰিষদীয় সমষ্টিৰ ৰাস্তা ঘাটেৰে যাতায়াত কৰি আহিব লাগে নতুবা জীৱনত কেতিয়াও জংঘল সাফাৰী যদি কৰা নাই কৰি আহিব লাগে এই দৃশ্য চাওক ভালকৈ এই দৃশ্য বংৰুং গাঁৱৰ পৰা সিংদুলৰ মাজৰ চোৱা পথৰ এনে দুখ লগা আৰু যন্ত্ৰণাদায়ক যাতায়াতৰ বহু ভয়াবহ আৰু সুলভ দৃশ্য ঠাই ঠাই দেখা পাব আপুনি এজাক নেৰানেপেৰা বৰষুণ পৰিলেই হ'ল
কাষৰ ওখ গড়াৰ পৰা মাটি খহি পৰাৰ পৰা ঠায়ে ঠায়ে কাষৰ বনাঞ্চলত থিয় দি থকা গছ উভালি পথৰ এচুৱা ভেটি ৰখাৰ পৰা বোকাৰে জেপ জেপ ৰাস্তা কিমান চাব আপুনি দুৰ্গম জংঘলৰ মাজে মাজে সাফাৰী কৰিলেও ইমান কষ্টদায়ক হয়তো নহব যিমান কষ্টদায়ক তীৰ্থং সমষ্টিৰ বৰষুণৰ বতৰত তথাকথিত গড়কাপ্তানি পথেৰে এই ধৰণৰ যাত্ৰা হয় বৰ্তমান জিলা কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি শাসকীয় দলৰ কাৰ্যবাহী সদস্য হোৱাৰ আগতেও আছিল কংগ্ৰেছৰ কাৰ্যবাহী সদস্য ইমান দীঘলীয়া বছৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য তথা চিন্থং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি হৈও সমষ্টিবাসী ৰাইজৰ বাবে একো নকৰাৰ অভিযোগ তুলিছে সমষ্টিবাসী ৰাইজে কংগ্ৰেছৰ সুদীৰ্ঘ শাসনত সহজ সৰল ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে আভুৱা ভাৰিলে ৰাইজ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন বিজেপি শাসকীয় দলৰ কাৰ্যবাহী সদস্য হৈও আজিৰ তাৰিখলৈকে একো নকৰাৰ অভিযোগ অধিকাংশ ৰাইজৰ হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ অভিজিত নীলোৎপলৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা সন্দেহত কাৰ্বি আংলঙত আৰক্ষীয়ে আৰু 3জনক গ্ৰেপ্তাৰ কৰিছে তেওঁলোক হ'ল ক্ৰমে ৰাজু ক্ৰ জহান ইংটি আৰু হষ্টেনাছ টিমু কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই 3জনক অভিজিত নীলোৎপলৰ হত্যাৰ গোচৰ এই 3জনৰ সৈতে আৰক্ষীয়ে এই পৰ্যন্ত সৰ্বমুঠ 46জনক গ্ৰেপ্তাৰ কৰিছে এইখিনিতে উল্লেখনীয় যে উক্ত নিৰ্মম হত্যাকাণ্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজত ভৰাইছে হয় কিন্তু ঘৰত একমাত্ৰ উপাৰ্জন ব্যক্তিসকলৰ নিৰীহ পৰিবাৰ তথা কণ কণ শিশুসকলে প্ৰতিনিয়ত পৃষ্ঠ হ'বলগীয়া হৈছে অভাৱ অভিযোগৰ ইফালে আইন আনফালে পৰিয়ালৰ দায়িত্ব তুলাচনীত এতিয়া কাৰ পিনে ভাৰী আৰু কাৰ পিনে পাতল সেয়া আইনৰ কথা কিন্তু এই গোচৰত অভিযুক্ত একাংশ ব্যক্তিৰ অভাৱগ্ৰস্ত পৰিয়ালৰ অভাৱ অনাটন আৰু শোকত ওলাই পাছে নধৰা অৱস্থা হৈছে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ মেৰিকপ প্ৰাইভেট কোম্পানী অৰ্গেনাইজেশ্যন কমিউনিকেশ্যন 2018 এই সংগঠন আমন্ত্ৰণক্ৰমে 29 জুনত গুৱাহাটীস্থিত হোটেল ৰাধিশ্যাম ব্লুত GGKSৰ উদ্যোগত যোৱা এটা ছাত্ৰ দলে প্ৰদৰ্শন কৰে কাৰ্বি পৰম্পৰাগত নৃত্য মেৰিকো প্ৰাইভেট কোম্পানীৰ অৰ্গেনাইজেশ্যন কমিউনিকেশ্যন 2018 এই সংগঠনৰ আমন্ত্ৰণক্ৰমে 29 জুনত গুৱাহাটীস্থিত হোটেল ৰেডিশ্যন ব্লুত GGKSৰ উদ্যোগত যোৱা এটা ছাত্ৰ দলে প্ৰদৰ্শন কৰে কাৰ্বি পৰম্পৰাগত নৃত্য কাৰ্বিসকলৰ বিভিন্ন পৰম্পৰাগত নৃত্য গীতৰ লগতে যুৱক যুৱতী দলটোৱে লেম্পুম চকচন বেম্বো ডান্স আদিও প্ৰদৰ্শন কৰি হোটেলৰ এই অনুষ্ঠানত উপস্থিত থকা আটাইবোৰ ব্যক্তিক আপ্লুত কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ